নমস্কাৰ দৰ্শকসকল, মধুস্মিতাছ কিটচেনৰ এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই অমিতাৰ খাৰৰ এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া অমিতাখিনি কাটি লৈছোঁ, অলপ মগু মাহ ধুই লৈছোঁ আৰু এয়া কলখাৰ ঘৰতে মই বনাই লৈছিলোঁ। নহৰু কেইফুটামান থেতেলিয়াই লৈছোঁ। তেলতে নহৰুখিনি দিয়াৰ পিছতে দুটা শুকান জলকীয়াও দি দিছোঁ আৰু এতিয়া মই ধুই ৰখা মগু মাহখিনিও দি দিছোঁ। বাকলি মগু হ'লে আৰু বেছিয়ে ভাল লাগে। মোৰ ওচৰত বাকলি মগু নাছিল বাবে মই ধোৱা মগুকে দি দিছোঁ। আগতেও আপোনালোকৰ মাজলৈ এটা অমিতাৰ খাৰৰ ৰেচিপি আগবঢ়াইছিলোঁ, সকলোৱে ইমান ভাল পাইছে, সেইবাবে ভাবিলোঁ মইনো আৰু কেনেদৰে বনাওঁ তাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া মগুখিনি ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া অমিতাখিনিও দি দিছোঁ, একেলগেও ভাজি ল'ব পাৰি। এতিয়া মই অকণমান জোখমতে নিমখ দি দিম। কিছুমানে খাৰ বনালে হালধি ব্যৱহাৰ নকৰে, মই অৱশ্যে ব্যৱহাৰ কৰোঁ। এয়া জোখমতে নিমখখিনি দি হোৱাৰ পিছত খাৰখিনিও দি দিছোঁ। খাৰ দি বনোৱা আঞ্জা বনাবলৈ খুবেই সহজ হয়, কিয়নো খুব সোনকালে গলি যায়। মই বনাই খুবেই ভাল পাওঁ। এয়া চাওক, যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আমাৰ চেনেলত যদি প্ৰথমবাৰ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ।